লাড়ু বনাই আছে আইত ইণ্ডাষ্ট্ৰি মৰমৰ হাইস্কুলখন চেলুন খুলি দিলোঁ গুড মৰ্ণিং গাইজ এতিয়া মোটামুটি টাইম হ'ল 11টাই বাজিল লওক এতিয়া মই সাৰি পালোঁ তই তাই উঠলোঁ উঠি কেনে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আজি তই এনে কি কৰি থাকোঁ দিনটো ঘৰত তই এনে ভিডিঅ' এটা বনাওঁ আজিও আৰু ভিডিঅ'টো নেটলি হ'লে চেনেলটো ডাউন হৈ যায় থাকে সেইকাৰণে এটা চিম্পুলকৈ হ'লেও ভিডিঅ' বনাই কিনে দি থাকোঁ তো হাই গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল উঠি ভিডিঅ'ৰ লগত তো বলক আজি দিনটো এতিয়া কি কৰোঁ মানে কি দেখাওঁ কি চাওঁ নিজৰ গম নাপাওঁ কিন্তু বলক চাই থাকক যি বাৰু দেখাই থাকিম তো লেটছ গো ষ্টাৰ্ট ভিডিঅ' গাইজ কেমেৰাটো মুখৰে ধৰকৈ বগা বা উঠান পাই আছে কিন্তু আকৌ দেখোন দেখাত আকৌ নাই চালোঁ মই কিন্তু কি বা যি আছে বাদ দিয়ক তো আপোনালোকে ভিডিঅ'টো চাওক আৰু ৰাতিপুৱা নাস্তা হ'ল এতিয়া ৰুটি আছে ইভাগে চাহ আছে ইভাগে পিঁয়াজ আৰু ইভাগে মাংসৰ আঞ্জা এইটো আমাৰ মামাঠেৰ আইতা কি খবৰ মই চাহৰ আগতে দেখা কিবাকে আমাৰ গুৰ মিঠাই বনি আছে কি এইটো গুৰ মিঠাই জৰিলা কৰিছোঁ কি কৰা বুলি কয় এইটো গুৰ পাগি আছে এতিয়া মই কি বনাব লাড়ু বনাম এতিয়া আইতা আৰু মা আৰু গোটেই লগ লাগি লাড়ু বনাব আৰু এতিয়া মই এখনিয়াত খাং খাব লাগে গম পালোঁ বুটৰ দালিকা পৰঠা হেৰিয়ে বুটৰ দালিকা পৰঠা তো এতিয়া খাই দিওঁ ৰক বঢ়িয়া লাগিছে আমাৰ পিছেদি মজা পুৰা খাই কেনে পুৰা পেটটো পূজা কৰি দিম আমাৰ লাড়ু বনোৱা কাৰ্যসূচী আৰম্ভ হৈছে তো এইফালে লাড়ু বনাই আছে আইতা মা আৰু সৰুমাই বহাগ বিহুৰ লাড়ু তো এতিয়া সেই লাড়ু বনাই আছে চক লাড়ু আছে আপোনালোকে দেখা পাইছে চুলিকেইটা মোৰ লম্বা হৈছে তো 2-3 মাহমান হ'ল মই চুলি কাটাই নাই আৰু চুলি কাটিব যাই আছোঁ এতিয়া চুলি কাটিব যাওঁ তো বলক এতিয়া মিঠুক ফোন কৰোঁ আৰু যাওঁ চুলি কাটিব আৰু ইফালে আমাৰ কুকুৰ ঘুমাই আছে আৰু গাইছ আজি দিনটোৰ প্ৰথম ৰাস্তাত ভৰিটো দিব আছোঁ তো এতিয়া প্ৰথম খোজটো দিলোঁ আজি দিনটোৰ তো এতিয়া ৰাস্তাতে হয় ঘূৰি থাকিম তো এনেকৈ ইফালে যাম ইফালে যামগৈ ঘূৰি থাকিম তো এতিয়া আমাৰ দোকানখন আৰু এতিয়া আহি আছে আমাৰ মিঠুহঁতো ঘৰ সেইটোৱে জানে আপোনালোকে ইফালে বৰফৰ গাড়ী গেলাখান আৰু ইফালে আহি আছে আমাৰ মিঠু আহি গৈছে নমস্কাৰ গুড মৰ্ণিং কিবা জানিছা যি তই ক'বা আৰু গাইছ মই এতিয়া বহি আছোঁ মানে ৰিক্সালা মই বেলচৰৰ তুমি মাজনী কৰবা নাচোন দক দিয়াৰ আৰু ইফালে আহি গ'ল টিকলাটো তোক এক মই দস্তি বোলো দস্তি ইয়াক মাতো আমি মই দস্তি কি কৈছ ফুল লাগে ইয়াক ফুল আৰু ইফালে কুকুৰ দাও হৈ গৈছে ইভাগে ইয়াক তুমি তা টিকিৰ লগত যা ভাল লগত যা বাই টাটা তো এতিয়া আমি যাইছোঁ চুলি কাটিব মই কাটি নি কাটিব আৰু মাৰি কাটিব তো মানে চুলি কাটিব যথেষ্ট মানে বহুত দিন গ'লেও চুলি কাটিব আজি এটি মানে 6-7 দিনমান গ'লোঁ কিন্তু দোকান বন্ধ তো আজিও এতিয়া যাওঁ কি দোকান বন্ধ হৈ খোলাই চাং যাই কিনে তো যদি আজি যদি দোকান বন্ধ আছে কি আছে আৰু আপোনালোকেও আছে যদি আজি দোকান বন্ধ আছে কি কৰিম জানে না আহকালে যাওঁ মনটো অলপ চকুন পাইছে বহুত দিনৰ মূৰত চেলুন ফুৰা দেখিছোঁ আজি তো এখানে গাছৰ মাজেদি এখন ৰ'ব চেলুনখন জুম নৈ দেখোনে খান তো এতিয়া বলক তাকালি যাওঁ মানে বুক কৰি থৈ তাৰ নাকটো চলি চেলুন আহিবালোঁ কিন্তু মানুহ আছে 5জনমান আছে এতিয়া কাটিও আছে ইফালে তো 3টামান বজাত আহিব দিছে তো ভাত খাই কেনে আহিলোঁ গাছ এখন মই পঢ়ি যাওঁ মৰমৰ হাইস্কুলখন তো এখানে বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় তো ইয়াতে পঢ়ি গৈছোঁ দিয়ক মই হাইস্কুল লাইফ আৰু হাইস্কুলৰ মোৰ লাষ্ট ক্লাছ আছিল 10 ক্লাছৰ এইটো ৰুমৰ পৰাই মই হাইস্কুলৰ লাইফ শেষ কৰিছোঁ আৰু মেট্ৰিক দিছোঁ সিহঁতক ক'বাত সিমানমান ক'ত মেট্ৰিক দিছোঁ সেইটোতে কি জানি আমি অলপমান লুডু খেলিলোঁ চাইড খোলাত মই গৰু হাৰা দিলোঁ 2বাৰ আৰু 2বাৰ ছেকেণ্ডত কেইবাৰ ছোৱালী 3বাৰ ফাৰ্ষ্ট উইন আৰু আমাৰ ভাইটি একবাৰ ফাৰ্ষ্ট উইন তাৰে পিছত মই গৰু হাৰা মুঠতে সেয়ে আৰু এতিয়া আমি যাইছোঁ বজাৰত ফাৰ্মাচীত যাব লাগে কিবা ঔষধ আছে ৰ'ব কেইটামান এইকেইটা টেবলেট আনিব যাব লাগে তো বলকে যাওঁ বিহুৰ পোষ্টাৰ লাগি গৈছে বেলশৰ ৰাংঢালী বিহু দলৰ উদ্যোগত তো বিহু হ'ব ইয়াতে বিহু হ'ব তো আহিব আপোনালোকে চাবা আমিও থাকিম আৰু এতিয়া বলক চাই থাকোঁ আমি আৰু এতিয়া আমি মেডিচিনখিনি লৈ ল'লোঁ তো এই ধোৱাত এলাখন লৈ ল'লোঁ মেডিচিনখিনি তো এতিয়া যাওঁ ঘৰক আৰু কিবা কিবি যদি কৰোঁ দেখাম দিয়ক খাই থাকোঁ আৰু গৰমত টষ্টিংটো মেইনে টষ্টিং খাই এতিয়া যাই আছোঁ আমি ঘৰত চুলি কাটিব কিনে ফিল্ডত গ'লোঁ ফিল্ডত ইয়াতে খেলা খেলি আছে ইয়াতে খেলা প্ৰেক্টিচ হৈ আছে তো ইয়াতে খেলা চালোঁ অলপমান আৰু আমি ক্ৰিকেটো চালোঁ তো আৰ 200 টাৰ্গেট দিলে তো এতিয়া আমি যাওঁ চুলি কাটিব
চুলি কাটো মানে দাদা তুই ঘৰত গৈছিল ভাত খাব গৈছিল তো এতিয়া তেওঁ ভাত চাত খাইছে 5টামান টাইম বুলি কৈছিল তো এতিয়া আমি যাই কিনে চুলিখিনি কাটি দিয়ক দুজন দাদাই মানে কিবা নিবাস এডালক সৰু চাওক টাৱাৰ নিচিনা সৰু বেছি পাইছে এই নিবাস এডালাক মানে য'ত চুলি কাট পাইছিলোঁ তাৰে কাষত দাদা দুটাই তো এতিয়া নেঙৰ 50 টকাকৈ বোলে তই লৈ যাওঁ বেলেগ বস্তু দেখা পালোঁ এতিয়া গাইছ আমি লৈ আহিলোঁ এই দুজন দাদাৰ কাৰণে দোকান তো এতিয়া কি কৰিম এতিয়া ৰুটি বনাওঁ যাওঁ আমি ঘৰত লৈ যাই খানা আমাৰো ঘৰত নিচিব ৰ'ব দেউতাই কৈছে তো এতিয়া এই লৈ কেনে তো আমি যাই থাকোঁ চুলি তুলিটো কাটিব লাগে ভালকান ফাইনেলি চুলি কাটিব ৰেডি মিঠি বলিছে আৰু এইভাগে চলি আছে খেলা খাইছে চুলি কাটিলি হ'ল তো এতিয়া ইয়াৰ পিছত মই কাটিম দাঁতটো খালোঁ দাদা এডাল বাহিৰত তো এতিয়া চুলিগিলা মই কাটি ডাঙৰ কৰিবি আৰু এনাই কিমান বহি থাকিম কাটি দিম একো নহয় এই একো নহয় চাওঁ তো এতিয়া মই কাটো ৰৈ আছোঁ দেই ভালকৈ ৰাখ দেখ কাটো দেই এই সৌগাকৈ কাটি দিম যা মই চেলুন খুলি দিলোঁ তো আপোনালোকে আহিব চুলি কাটিব লাগিলি তো এতিয়া ইয়াৰ কেইটা কাটি আছোঁ তাৰপিছত আৰু আপোনালোকে আহিলে আপোনালোকে কেইটা কাটিম দিয়ক না কি কোৱা ভালকৈ কাটিছোঁ আকৌ অঁ আমাৰ চুলি কটা হৈ গ'ল তিনিওটাৰে ইয়াৰ কাটিলা মোৰো কাটিলোঁ তো এতিয়া আমি বহি ধুনীয়াকৈ খেলা চাই আছোঁ গোটেইকেইটাই এইফালে খেলা চলি আছে আমাৰ খেলা চাই আছোঁ দেই আৰু চুলি তুলি কাটি এনে গা চা ধুই কিনে অলপ ফুৰিব ওলাই গ'লোঁ তো সেয়ে আৰু আজি ভিডিঅ'টো ইমানে আছে যদি ভিডিঅ'টো আপুনি শেষলৈ চাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি চেনেলটো নতুন গৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব তো লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈ গাইছ বাই আৰু বেকৰ মানুহখিনি বেকৰ মানুহ আছিল কথা বাই